আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ভাষা বিষয়ৰ 4 নম্বৰ পাঠ লঘু নামৰ পদ্ধতি অকমান আলোচনা কৰি দিওঁ আহা। পদ্ধতিৰ কবি হৈছে নৱকান্ত বৰুৱা। লঘুন মানে কি তোমালোকে জানানে বাৰু? লঘুন মানে হৈছে একো নোখোৱাকৈ থকা, যাক আমি উপবাসে থকা বা ব্ৰত দিয়া বুলিও কওঁ। তোমালোকে নিশ্চয় শুনিছা, কেতিয়াবা কোনোবাই কোৱা যে আজি মোৰ ব্ৰত আছে, মই একো নাখাওঁ। এই যি লঘুন দিয়া বা উপবাসে থকাৰ এই নিয়মবোৰ প্ৰাচীন কালৰ পৰাই আমাৰ হিন্দু, ইছলাম বা বৌদ্ধ ধৰ্মত ধৰ্মীয় ৰীতি নীতি বা নিয়ম হিচাপে পালন কৰি অহা হৈছে। এতিয়াও তোমালোকে মন কৰিবাচোন, তোমালোকৰ ঘৰত কেতিয়াবা ধৰ্মীয় কিবা অনুষ্ঠান হ'লে, যেনে সকাম বা পূজা পাতল যেতিয়া হয়, তেতিয়া ঘৰৰ যিসকল জ্যেষ্ঠ লোক আছে, তোমালোকৰ মা, দেউতা, ককা, আইতা বা দাদা, বাইদেউ আদিয়ে লঘোণে থাকে বা একো নোখোৱাকৈ থাকে। লঘোণ দিয়াটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। সেইবাবে মানুহে কি কৰে, সপ্তাহৰ 7 দিনৰ ভিতৰত কোনোবা এদিন একো নোখোৱাকৈ থাকে, নাইবা মাহৰ 30 দিনৰ ভিতৰত এদিন বা দুদিন একো নোখোৱাকৈ থাকে বা লঘোণ দিয়ে। আৰু আমাৰ এই পদ্যটোত কবি নৱকান্ত বৰুৱাই এনে এক লঘোণৰ কথাই কৈছে। এই লঘোণটো কোনে দিছে জানানে? এজন পালোৱানে, যিসকলক পালোৱান বুলি কোৱা হয়। এই পালোৱানসকলে আচলতে কি কৰে, মল্লযুদ্ধ, যিহেতু তেওঁলোকে মল্লযুদ্ধ কৰে, তেওঁলোকক যথেষ্ট শক্তিৰ প্ৰয়োজন হয়। সেইবাবে তেওঁলোকে খোৱা আহাৰ বা খাদ্যৰ পৰিমাণ আমাতকৈ বেছি হয়। আৰু এই পদ্যটোত কবি নৱকান্ত বৰুৱাই এনে এজন পালোৱানে লঘোণ দিয়াৰ কথা বৰ্ণনা কৰিছে। এই কবিতাটো পঢ়ি তোমালোকে ভাল পাবা আৰু মাজে মাজে হাঁহি উঠিব, মাজে মাজে ভাবিবলৈও বাধ্য হ'বা যে লঘোণনো এনেকৈ দিয়েনে? কাৰণ যিজন পালোৱানে লঘোণ দিছে, তেওঁ কি কৰিছে, লঘোণ দিয়াৰ সময়ত তেওঁ কি কি খাব তাৰহে এখন তালিকা দি আছে, আৰু লগতে ইটো সিটোকৈ বস্তু বিচাৰি আছে, ভাল ভাল বস্তু। গতিকে আহাচোন এতিয়া পদ্যটো আমি আবৃত্তি কৰোঁ এবাৰ। লঘোণ। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই। আছে যদি আধা খেৰ, চিৰা দিবা ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে। খিজুৰীৰ গুৰ নেকি, লৈ আহ এইফালে। নাই যদি মালভোগ, জাহাজী কলকে আন। আৰু একো নেলাগে, এয়ে হ'ব জলপান। আজি যদি অহা নাই ভীমসিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে, আঙঠাত শেকচোন। আচাৰো ওলাব পাৰে, বিচাৰিলে চকুন। ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে। এই হ'ব লঘোণত, আৰু একো নেলাগে। কবি নৱকান্ত বৰুৱা। এতিয়া আহাচোন পাঠটোত কি কি পাঠভিত্তিক ক্ৰিয়া দিছে তোমালোকক সেইখিনি চাওঁ। প্ৰথমতে তোমালোকক উত্তৰ দিবলৈ দিছে। কতো লঘোণ পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি? উত্তৰটো হ'ব কবি নৱকান্ত বৰুৱা। মই তোমালোকক একেবাৰে চমুকৈ উত্তৰবোৰ কৈ যাম, তোমালোকে লিখি ল'বা। খটো লঘোণ শব্দৰ অৰ্থ কি? উত্তৰটো হ'ব উপবাস বা আহাৰ গ্ৰহণ নকৰাকৈ থকা। গ পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে? উত্তৰটো লিখিবা শাৰীৰিক শক্তিসম্পন্ন, শকতাৱত মল্লযুদ্ধ কৰা মানুহ এজনৰ ছবি। এতিয়া পিছৰ প্ৰশ্নটো চোৱা কি দিছে। লঘোণ পদ্যটোৰ ভিত্তিত ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলাই লিখা। প্ৰথমটো মিলোৱা আছে, চোৱা। আছে যদি আধা খেৰ, চিৰা দিবা ভাল চাই। দুইটো হ'ব দৈ মোক নেলাগেই, গাখীৰৰ সৰ পালে। 3 নাই যদি মালভোগ, জাহাজী কলকে আন। 4 পাপৰ আছিল বোলে, আঙঠাত শেকচোন। আৰু শেষৰটো হ'ব ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে। কবিতাটোত থকা শাৰীকেইটা ইয়াত মিলাব দিছে। পিছৰটো চোৱা। লঘোণ শব্দটোৰ অৰ্থ পদ্যটোৰ কথাখিনিৰ লগত মিলিছেনে? যদি মিলা নাই, কিয় মিলা নাই লিখা। উত্তৰটো হ'ব লঘোণ শব্দটোৰ অৰ্থ পদ্যটোৰ কথাখিনিৰ লগত মিলা নাই। লঘোণ মানে হৈছে অনাহাৰে বা একো নোখোৱাকৈ থকা। কিন্তু
পদ্যটোত পালোৱানজনে বিধে বিধে সোৱাদ লগা বস্তু খাবলৈ বিচাৰিছে। এতিয়া পিছৰ প্ৰশ্নটো চাওঁ। তলত উল্লেখ কৰা বস্তু কেইবিধৰ বিষয়ে দলত আলোচনা কৰি চমু টোকা লিখা। মালভোগ কল, গাখীৰৰ সৰ, আচাৰ আৰু পাপৰ। এই গোটেইকেইটা বস্তু সকলোৱে খাইছা, সকলোৱে জানা। গতিকে এশাৰীকৈ বা দুশাৰীকৈ প্ৰত্যেকৰে বিষয়ে লিখিবলৈ চেষ্টা কৰিবা। এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁ আহা। পিছৰ প্ৰশ্নটো উদাহৰণত দেখুওৱাৰ দৰে ক্ৰিয়াবোৰৰ নয়াৰ্থক ৰূপ লিখা। ন যোগ চাই, নাচাই বা নেচাই। এতিয়া ঠিক তেনেদৰে ন যোগ পালে হ'ব নাপালে বা নেপালে। পিছৰটো ন যোগ কাটে, নাকাটে বা নেকাটে। ন যোগ খালে, নাখালে বা নেখালে। এইটো একেই স্বৰবৰ্ণৰে আৰম্ভ হোৱা ক্ৰিয়াবোৰৰ নয়াৰ্থক ৰূপ লিখিবলৈ দিছে। চোৱাচোন, ন যোগ এৰে, এৰেটো স্বৰবৰ্ণৰে আৰম্ভ হৈছে, এটো হৈছে স্বৰবৰ্ণ। এতেকে এৰে নয়াৰ্থক ৰূপ হ'ব নেৰে। ন যোগ অহা, অহাৰ নয়াৰ্থক ৰূপ নহা। ন যোগ উঠে, উঠে নয়াৰ্থক হ'ব নুঠে। ন যোগ আছিল, আছিলৰ নয়াৰ্থক নাছিল। ন যোগ আহিবা, আহিবাৰ নয়াৰ্থক নাহিবা। আৰু ন যোগ ওলাই, ওলাইৰ নয়াৰ্থক হ'ব নোলাই। পিছৰ প্ৰশ্নটো চাওঁ আহা আমি। এটা শব্দত প্ৰকাশ কৰিব দিছে। প্ৰথমটো চোৱা, ভোকত আঁতুৰ হোৱা লোক। তেওঁ কি কয় জানানে? তেওঁ কয় ভোকাতুৰ। খ, নিয়মমতে খৰচ কৰা লোক মিতব্যয়ী। গ, বেছিকৈ ভাত খোৱা মানুহ ভতুৱা। খ, ৰন্ধা বঢ়া কৰা তিৰোতা ৰান্ধনী। কি কি কল তুমি খোৱা আৰু কিয় খোৱা? এতিয়া তোমালোকে বহুত কল খাইছা। এতিয়া মই নিজে খোৱা কেইটামান কলৰ নাম লিখি দিম। তোমালোকে যদি আৰু কিবা খাইছা সেয়া তাত যোগ কৰি দিবা। চোৱাচোন কি কি লিখিছোঁ মই। জাহাজী, মালভোগ, চেনি চম্পা, মনোহৰ, অমৃত সাগৰ আৰু ভীমকল। তোমালোকে যদি আৰু কিবা খাইছা তাত তোমালোকে যোগ কৰি দিবা। এতিয়া কৈছে যে কল তুমি কিয় খোৱা? আমি কল কিয় খাওঁ বাৰু? কল এবিধ সুস্বাদু ফল হয় আৰু লগতে কলে আমাক পুষ্টি যোগায়। গতিকে আমি উত্তৰটো লিখোচোন আহা, চমুকৈ লিখিম। আমি কল খাওঁ কাৰণ ই আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰে। পিছৰ প্ৰশ্নটো চোৱা। কলগছ আমাৰ কি কি কামত লাগে? কলগছ বহুত কামত লাগে। এতিয়া আমি চাওঁ আহাচোন কি কি কামত লাগে। কলৰ গা গছজোপা পচলা হিচাপে, কলডিল পাচলি হিচাপে, কলৰ পাত নৈবেদ্য আগবঢ়াবলৈ আৰু আহাৰ খাবলৈ বা খাদ্য খাবলৈ, আৰু একেবাৰে শেষত কল সুস্বাদু ফল হিচাপে আমাৰ কামত লাগে। তাৰপিছতো চোৱা, তোমাৰ কি কি ফল খাই ভাল লাগে? মোৰ ভাল পোৱা ফলবোৰৰ নাম মই লিখি দিম। তাৰ লগত আকৌ তোমালোকৰ কি কি ভাল লাগে সেয়াও যোগ কৰি দিবা। চাওঁচোন আহা, মোৰনো কি কি ভাল লাগে তাত তোমালোকেও লিখিবা। আপেল, কল, কমলা, আঙুৰ, আম, কঁঠাল, নাচপতি, জামু, আনাৰস, লেটেকু আৰু পনিয়ল আৰু লিচু। ইয়াত তোমালোকেও কিবা কিবি আৰু ফলৰ নাম লিখিব পাৰিবা। এতিয়া চোৱা, তলৰ শব্দবোৰৰ অৰ্থৰ পাৰ্থক্য প্ৰকাশ পোৱাকৈ বাক্য ৰচনা কৰা। অৰ্থবোৰ কিতাপত দিয়া আছে, চাই লোৱা। কল, এতিয়া বাক্যটো হ'ব, কল এবিধ অতি পুষ্টিকৰ ফল। কল আমি এবিধ সুখাদ্য বুলি জানোৱেই। পিছৰটো চোৱা, কল, কল মানে হৈছে যন্ত্ৰ বা মেচিন। এটা বাক্য লিখোঁ আমি। কল কাৰখানাৰ ধোঁৱাই পৰিৱেশ প্ৰদূষণ কৰে। তাৰপিছত চিৰা,
ফুটকঢ়া ধান ভাজি চেপেটাকৈ খুন্দি উলিওৱা চাউলেই হৈছে চিৰা। এতিয়া বাক্য এটা সাজিম আমি। চিৰা জলপান তাৰ বৰ প্ৰিয়। তাৰপিছৰটো চিৰা, এইটো চিৰাৰ অৰ্থ হৈছে মাহজাতীয় উদ্ভিদৰ বীজযুক্ত দীঘলীয়া আৱৰণ। এতিয়া ইয়াৰ বাক্য এটা সাজিম। বাৰীৰ মাহকেই চিৰা তাই বৰ সোৱাদ লগাকৈ ৰান্ধিলে। পিছৰটো চোৱা দৈ, দৈ সকলোৱে খাইছাই। বাক্য এটা লিখিম। দৈ গাখীৰৰ লগত অসমীয়া মানুহৰ চিনাকি পুৰণিকলীয়া। পিছৰটো হ'ব দৈ, দৈ হৈছে কি বাঁহৰ চেপেটা আৰু মিহি কাঠি। বাক্য এটা সাজু আহা। বাঁহৰ দৈ, পাতি দৈ আদিৰে সুন্দৰ ধাৰি পাতি বন্ধা হয়। আলু, আলু এবিধ পাচলি সকলোৱে খাই ভাল পাওঁ। এতিয়া আমি এটা বাক্য সাজিম। ৰহিমে ঘৰতে আলু খেতি কৰি ভাল উপাৰ্জন কৰিছে। দ্বিতীয়টো চোৱা আলু, আলু মানে হৈছে দাঁতৰ গুৰি। আমাৰ দাঁতবোৰ য'ত লাগি থাকে দাঁতৰ পাৰি বুলি কওঁ যে, সেইটো হৈছে আলু, দাঁতৰ আলু। বাক্য এটা লিখিম। দাঁত সুস্থ ৰাখিবলৈ দাঁতৰ আলুৰ যতন লোৱা দৰকাৰ। কোন, কোন মানে হৈছে চুক, ঘৰৰ চুক বুলি যে কওঁ আমি কেতিয়াবা, সেইটো চুক। পুৱাতেই তাই ঘৰৰ চুক কোণ সাৰি পুচি চিকুণাই পেলায়। পিছৰটো হৈছে কোন, এইটো হৈছে প্ৰশ্নবোধক শব্দ। আমি সুধিলোঁ যেনিবা তেওঁ কোন, তাই কোন, সেইটো। এতিয়া এটা আমি বাক্য লিখিম কি বুলি। কোন বাটেৰে গ'লে সি গন্তব্য স্থান পাব ভাবিবলৈ ধৰিলে। এতিয়া একেবাৰে শেষৰ প্ৰশ্নটো চোৱা। ছবিখনত দুবিধ খাদ্যবস্তুৰ ছবি অঁকা আছে বা দিয়া আছে। তাৰ চাৰিওফালে কেইবিধমান প্ৰাণীৰ নাম দিয়া হৈছে। সেইবোৰৰ ভিতৰত কোনে কোনবিধ খাই দলত আলোচনা কৰি মাছ খোৱা, কল খোৱা, দুইবিধ খোৱা আৰু এবিধো নোখোৱা প্ৰাণীৰ নামৰ এখন তালিকা কৰিবলৈ দিছে। এতিয়া আমি ছবিখন চাওঁচোন আহা। ইয়াত দুবিধ খাদ্যবস্তু দিয়া আছে, এবিধ হৈছে মাছ আৰু এবিধ হৈছে কল। এতিয়া আমি প্ৰথমে কি চাম, মাছ খোৱা। মাছ কোনে কোনে খায় বাৰু চাওঁচোন আহা। মাছ খাই প্ৰথমতে কোনে খায়, উট, মেকুৰী, শিয়াল, বৰটোকোলা, বগলী, মাছৰোকা আৰু বাঘ। বাঘে সাধাৰণতে মাংস খায় বুলি জানো, কিন্তু বাঘে কিছু সময়ত মাছো খায়। এতিয়া আমি চাওঁ কল খোৱা। হাতী, বান্দৰ, শালিকা, শালিকাই বিভিন্ন ফল মূল খায় কিন্তু, বাদুলি আৰু এতিয়া দুইবিধ বস্তু খোৱা প্ৰাণী হৈছে মানুহ। মানুহে মাছো খায়, কলো খায়। আৰু এতিয়া চাওঁ কোনো এবিধ নোখোৱা, যিকেইবিধ প্ৰাণীয়ে ইয়াৰ এবিধো নাখায়। প্ৰথমতে হৈছে হাঁহ, হাঁহে মাছো নাখায়, কলো নাখায়। আৰু হৈছে কি পাৰ, পাৰয়ে মাছো নাখায়, কলো নাখায়। এইখিনি তোমালোকে চাই ধুনীয়াকৈ বহীত কৰি পেলাবা।